চিনেমাৰ টিকেট বুক কৰিবৰ হ'লে আপোনালোকে সাধাৰণতে কি কৰে? চিনেমাৰ হলত গৈ লাইন ৰৈ চিনেমাৰ টিকেট কাটে, নহয় জানো? কিন্তু আজি মই আপোনালোকক ক'ম কেনেকৈ চিনেমা হলৰ টিকেট মোবাইলতে অনলাইন বুক কৰিব পাৰিব। তেন্তে ব'লক ভিডিঅ'টো আৰম্ভ কৰোঁ। প্ৰথমতে আপোনালোকৰ মোবাইলত যিকোনো এটা ব্ৰাউজাৰ অ'পেন কৰি ল'ব। ব্ৰাউজাৰটো অ'পেন কৰাৰ পিছত ইয়াত চাৰ্চ কৰিব বুক মাই শ্ব'। বুক মাই শ্ব' চাৰ্চ কৰাৰ লগে লগে এনেধৰণে আহিব, ইয়াত তললৈ আহিব। তললৈ আহিলে দেখিব চাওক এইটো বুক মাই শ্ব'। এই অপশ্যনটোত ক্লিক কৰি দিব। অপশ্যনটোত ক্লিক কৰাৰ পিছত এনেধৰণে আহিব। ইয়াত আপোনালোকে আপোনালোকৰ চিটি বা চহৰখন ইয়াত চিলেক্ট কৰি ল'ব। মই ইয়াত মোৰ চহৰখন চিলেক্ট কৰি লৈছোঁ। আপোনালোকৰ যি চহৰ হয় সেই চহৰখন আপোনালোকে ইয়াত লিখি ল'ব। লিখি দিয়াৰ লগে লগে এনেধৰণে আহি যাব। তলত মোৰ নগাঁও হয়, চাওক ইয়াত নগাঁও বুলি আহি গৈছে। নগাঁৱত ক্লিক কৰি দিছোঁ মই। ক্লিক কৰি দিয়াৰ পিছত এনেধৰণে আহিব। কোনখন মুভি চাব আপুনি ইয়াত চিলেক্ট কৰি ল'ব। মই প্ৰথমখনে চিলেক্ট কৰিছোঁ। চিলেক্ট কৰাৰ পিছত মুভিখনৰ সকলোখিনি ডিটেইল ইয়াত আহিব। মুভিখনৰ ডিটেইলটো আহিব, ইয়াত আপোনালোকে চাই ল'ব পাৰে। তাৰপিছত তলত আছে চাওক বুক টিকেট। এই বুক টিকেট অপশ্যনটোত ক্লিক কৰি দিব। বুক টিকেট অপশ্যনটোত ক্লিক কৰি দিয়াৰ পিছত আহিব ইয়াত আপোনালোকে কোন তাৰিখে চাব বিচাৰিছে। তো মই ছেটাৰডে 22 এই অপশ্যনটোত ক্লিক কৰি দিছোঁ। ক্লিক কৰি দিয়াৰ পিছত এয়া চাওক মোৰ ইয়াত আছে চিনেমাখন কৃষ্ণা টকিজত নগাঁও। তো ইয়াত কেইটা বজাৰ পৰা চাব সেইটো আপুনি চিলেক্ট কৰিব লাগিব। মই ধৰি লৈছোঁ 4টা বজাৰ পৰা। অ'কে, এতিয়া আহিব আপোনালোকে ক'ত চাব চিনেমাখন। ইয়াত চাওক প্লেটিনাম আছে 220 টকা টিকেটৰ দাম, গ'ল্ড আছে 190 আৰু চিলভাৰ 160। ইয়াত আপোনালোকে চিলেক্ট কৰি ল'ব পাৰে। আৰু চিট কেইটা লাগিব, হাউ মেনি চিট। চিট মই 2টা ধৰি লৈছোঁ। ইয়াত মই গ'ল্ডত ক্লিক কৰিছোঁ। এতিয়া আপুনি যোনটো চিট বিচাৰিছে গ'ল্ডত, এই গ'ল্ডত আপোনালোকে চিট 2টা চিলেক্ট কৰি ল'ব। ইয়াত চাওক মোৰ 3 নম্বৰ 4 নম্বৰটোত চিলেক্ট কৰাৰ পিছত ইয়াত আছে চাওক পে 380। এই অপশ্যনটোত ক্লিক কৰি দিব। ক্লিক কৰি দিয়াৰ লগে লগে আপোনালোকে আপোনালোকৰ ডেবিট কাৰ্ড দি পে' কৰিব পাৰে, নহ'লে ভীম UPI আছে যদি তাৰ পৰাও পাৰে। ATM কাৰ্ড সকলোৰে লগত থাকে, মই সেইটো কাৰণে ডেবিট কাৰ্ড বুলিয়ে কৈছোঁ। ইয়াত আপোনালোকে আপোনালোকৰ ইমেইল এড্ৰেছটো দিব, তাৰপিছত মোবাইল নাম্বাৰটো দিব। এই টাৰ্মছ অফ কণ্ডিশ্যনখিনি একচেপ্ট কৰি ল'ব, পঢ়িও চাব পাৰে। মোবাইল নাম্বাৰ আৰু ইমেইলটো টাইপ কৰাৰ পিছত ছাবমিট আছে, ছাবমিটত ক্লিক কৰিব। ছাবমিটত ক্লিক কৰাৰ পিছত ইয়াত আপোনালোকে চাওক তলত আহিব ছাবটোটেল। ইয়াত চাওক তলত আছে ফে। এয়া চাওক তলত আছে, এয়া চাওক আপোনালোকৰ টোটেল হয় 380। তাৰপিছত ডনেট টু বুক এ স্মাইল, ইয়াত 2 rupees এটা লৈছে। তাত আপোনালোকৰ যদি কিবা প্ৰম' কোড আছে, ইয়াত এইটোত আছে চাওক আনলক অফাৰ্ছ অৰ এপ্লাই প্ৰম' কোড। এই অপশ্যনটো ক্লিক কৰিব পাৰে, তেতিয়া আপোনালোকৰ টিকেটৰ মূল্য কম হৈ যাব। ইয়াত ওপৰত সকলোখিনি ডিটেইল আছে। এয়া চাওক 4টা বজাৰ পৰা কৃষ্ণা টকিজ নগাঁও 22 ফেব্ৰুৱাৰীত। তো পে ₹438ত ক্লিক কৰি দিব। ক্লিক কৰাৰ পিছত এনেধৰণে আহিব। ইয়াত চাওক মই কৈছিলোঁ আপোনালোকক ডেবিট ক্ৰেডিট কাৰ্ড, নেট বেংকিং, UPI, মোবাইল ৱালেট, গিফ্ট ভাউচাৰ, ক্ৰেডিট ভাউচাৰ, ৰিডাম পইণ্ট। মই ডেবিট এণ্ড ক্ৰেডিট কাৰ্ড চুজ কৰি লৈছোঁ। চুজ কৰাৰ পিছত আপোনালোকে কাৰ্ড নম্বৰ, এক্সপায়াৰ ডেট, CVV আৰু আপোনালোকৰ কাৰ্ড হোল্ডাৰ নেমটো টাইপ কৰাৰ পিছত পে 438 এই অপশ্যনটোত ক্লিক কৰি দিব। ক্লিক কৰি দিয়াৰ লগে লগে আপোনালোকৰ ATM কাৰ্ডখনত যোনটো মোবাইল নাম্বাৰ ৰেজিষ্টাৰ্ড হৈ আছে তাত এটা OTP যাব, সেই OTPটো টাইপ কৰি দিব। টাইপ কৰি দিয়াৰ লগে লগে আপোনালোকৰ এইটো পে ছাকচেছফুল হৈ যাব। আৰু আপুনি এনেধৰণে বুক কৰি চিনেমা হলত চিনেমা চাব পাৰিব।